জাষ্ট এতিয়া আমাক ভিডিঅ' শ্বুট কৰিব নিদিয়ে, এটা টাইম দিয়ে আধা ঘণ্টা 20 মিনিট মানে ফটো বা বেলেগ। হেল্ল' গাইজ, মোৰ নাম চাইদুল ইছলাম আৰু আপোনালোকে চাইছে চাইদুল CSS8। চ' আজি আমি ওলাইছোঁ এটা এলবাম চং শ্বুটিং কৰিম বুলি। তো এতিয়া আমি গৈ আছোঁ বাইকত। চ' আজি লোকেশ্যন চেক কৰা নাই, চাওঁ ক'ত যিটো লোকেশ্যন ভাল হয় তাতে আমি শ্বুট কৰিম বুলি ভাবিছোঁ। চাওঁ আগত কি হয়, বলক আমি লোকেশ্যনত যাওঁ। প্ৰায় মাৰছিল সিহঁতে আমাক, চাওক কেনেকৈ বাইক ৰখাই দিছে আগত আমাক। মুক্তাৰ এণ্ড পংকজ আৰু মোৰ লগত আছে বাইক ড্ৰাইভ কৰি আছে আমাৰ চামেৰক দিছে বাইক ড্ৰাইভ কৰিব। ইমান বাইক ড্ৰাইভ কৰিব নাজানে হা, আধা ৰাস্তাত বাইক ৰখাই দিয়ে, ৰখাই দি দিয়ে আমাক বহুত মানে সমস্যাৰ সন্মুখীন কৰি পেলাব পাৰে। সি 1 মিনিট কৈ আহে আৰু বাইক বন্ধ কৰি দিয়ে। জলদি আহা জলদি। এইটো পিছত আছে ছবিকুল এণ্ড ছবিকুল 2, তাৰপিছত চামেৰ ড্ৰাইভ ফুল টিম আমাৰ। চাওঁ আমি গৈ আছোঁ শ্বুটিঙৰ কাৰণে, বহুত লেট হৈছে আমাৰ। যাম আৰু যোনফালে আমি লোকেশ্যন, আজি লোকেশ্যন ঠিক কৰা নাই। চ' গাইজ আমি আহিছিলোঁ ইয়াত মানে শ্বুটিং কৰিব, লোকেশ্যনটো ভাল লাগিছিল চাহ বাগিচাত, কিন্তু সোমাব নিদিয়ে। তো আমি আগত গৈ আছোঁ, চাওঁ আগত তেনেকুৱা ভাল লোকেশ্যন পাওঁ। ইয়াতে সোমাব নিদিয়ে নেকি? মোৰ লগ এজনে মানে শুনিব গৈ আছে, মানে পাৰ্মিশ্যন দিব নে নাই সোমাব, আৰু আমি ৰখি আছোঁ ইয়াত। এতিয়া শুনি আছে মোৰ লগ এটা, মানে এণ্ট্ৰি কৰিব দিব নে নাই তাকে আমি শুনি আছোঁ। মানে আজি লোকেশ্যন ঠিক কৰা নাইতো ঘৰৰ পৰাই, সেইকাৰণে বহুত অসুবিধা হৈছে। অলৰেডি আমি লোকেশ্যন পাইছিলোঁ আহি, এইটো চাওক। সোমাব দিব? পাৰ্মিশ্যন দিছে, মানে কম সময়ত আমাক শ্বুটটো কৰি ল'ব দিছে। কারণটা কি দায়িত্ব দিছে, মানে বেশি দেরি করবেন না করছে। ঢুকছে নাকি ইমান কম সময়ত আমাৰ শ্বুট হ'ব জানো? অলৰেডি আমাক এণ্ট্ৰি কৰিব দিছে চাহ বাগিচাত। এতিয়া আমি গৈ আছোঁ, এয়া আহিলোঁ আৰু ক'ত আহি আছে। এতিয়া আৰম্ভ হ'ব আৰু এতিয়া শ্বুট আৰম্ভ হ'ব। আৰু শ্বুট আৰম্ভ হ'লেতো আপোনালোকক আমার সেই ভয় লাগে তো। কিয়? আৰু শ্বুট আৰম্ভ হ'লেতো আমি চাগে আপোনালোকক দেখাব নোৱাৰিমে, পাৰিলে চেষ্টা কৰিম। চাব পাৰে আপোনালোকে, চাহ বাগিচা ধুনীয়া প্লেচ, মজা ধুনীয়া প্লেচ চাহ বাগিচা। মানে আমি নামটো নাজানো, মানে জাগাটো কি এইটো চাচোন, নামটো লিখা আছে নেকি তাত? জাগাটোৰ নাম কি নাই, এয়া আমি কি ক'ত ঘৰ ওলাব দিয়ক, একো নাই। এতিয়া আমি গৈ আছোঁ। কিছুমান মানে নটিচ মাৰি থৈছে, মানে চাহ বাগিচাৰ কিছুমান নিয়ম নীতি আছেতো, নিয়ম নীতি ভাইলেট কৰিলে আকৌ পিছত বা কি হয়। ভাল লাগিছে আৰু আহি। আমি বেছি অহা নাই, কিবা 7-8 জনমান আহি আছোঁ শ্বুটিং কৰাৰ কাৰণে।
আৰু আহিব মানে 3জনমান আমাৰ অহাই নাই এতিয়ালৈকে, দেৰি হৈছে সিহঁতৰ, মানে বেলেগ ৰাস্তাৰে গৈছে, আহিব এতিয়া। আৰু মানে কি ক'ম আপোনালোকক, মানে প্লেচটো এনেকুৱা ভাল লাগিছে, চাওক আপোনালোক নিজেই চাওক কিমান ধুনীয়া প্লেচ, ফটো বা ভিডিঅ' শ্বুটৰ কাৰণে ধুনীয়া প্লেচ হৈ আছে, মানে এলবাম চং মানে এনিথিং যিকোনো ভিডিঅ' বনোৱাৰ কাৰণে বহুত ধুনীয়া প্লেচ হৈ আছে। বৰ্তমান আমাৰ আগতে এটা এলবাম বনোৱা হৈছে, এইটো এলবামৰ এইটো হিৰ' হয় আমাৰ লগতে আহিছে, এইটো সুৰজ দা। কি ভাল লাগে চাওক, এনেকুৱা ভাল লাগিছে মানে শ্বুট ব্লগছ এলবাম কিবা শ্বৰ্ট ভিডিঅ' বনোৱাৰ কাৰণে বেষ্ট প্লেচ। চ' গাইজ ভাবিছিলোঁ আমি এটা শ্বুট কৰিম, কিন্তু এতিয়া নহ'ল, আমাক টাইমটো অভাৰ হৈ গ'ল না, টাইম অভাৰ হৈ গ'ল আৰু শ্বুট কৰিব নিদিয়ে, ইয়াত মানে থাকিব নিদিয়ে, মানে এতিয়া আমি গৈ আছোঁ বেলেগ জেগাত। মানে ফটো শ্বটো উঠিছোঁ বাৰু, এইবিলাকৰ টেনশ্যন নাই বাৰু, এইবিলাক টেনশ্যন কৰিব নালাগে, চবেই উঠিছোঁ গ্ৰুপ পিকচাৰ ছিংগেল কি মচনত মানে পিকচাৰ উঠিছোঁ আৰু ক'ব নালাগে। জাষ্ট এতিয়া আমাক ভিডিঅ' শ্বুটটো কৰিব নিদিয়ে, কিবা এটা টাইম দিয়ে আধা ঘণ্টা 20 মিনিট মানে ফটো বা বেলেগ আৰু ভিডিঅ' শ্বুট কৰিব নিদিয়ে, সেইকাৰণে এতিয়া আমি গৈ আছোঁ, ভিডিঅ' শ্বুটটো নহ'ল, এতিয়া বেলেগ প্লেচত যাম, পাৰিলে শ্বুট কৰিম আৰু নহ'লে আজি আৰু শ্বুট নহয়। আৰু এই আমাৰ পংকজৰ বডি চোৱা, মজা, লোকেল বডি।